হেল্ল' বাইলকটো চবৰে খবৰ ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। বাকী মোৰতো ভালেই বাৰু। ৰ'দটো বহুত দিছে দেই। বাকী এতিয়া ওলালোঁ মই ডিউটিৰ পৰা, মানে নাইট ডিউটি আছিলে। তাৰপিছত আকৌ মানে মিটিং এখনো আছিলে, মিটিংটো এটেণ্ড কৰিলোঁ, তাৰ কাৰণে অলপ লেট হ'ল। এতিয়া মই মোৰ ৰুমত যোৱা নাই বাৰু, মোৰ লগৰ ল'ৰাৰ ৰুমত গৈ আছোঁ, আগৰফালে আছে। বাকী আৰু আজি অফ আছে মোৰ ডিউটি মানে, তো তাৰ কাৰণে গুৱাহাটীৰ ফালে এপাক যাম। এতিয়াতো আছোঁ মই এইটো মানে ইফালে বাৰটা চাৰিআলি আছে আগৰফালে। বাকী এইটোফালে যাব গ'লে আপোনাৰ গুৱাহাটী, তো ইয়াৰ পৰা 29 কিলোমিটাৰ হ'ব জালুকবাৰী। তো আজি যাম গুৱাহাটীৰ ফালে, কাম অলপ আছে মানে মোৰ লগৰজনৰ। তো তেনেকৈ তালৈকে গৈ পেলাই আৰু ক'ত ক'ত যাওঁ হিচাপ এতিয়ালৈ ভবা নাই বাৰু। তো গৈ চাওঁ তালৈকে, তাৰপিছত দেখা যাওক ক'ত ক'ত যাওঁ। এতিয়া নাইট ডিউটি মাৰি অৱস্থা অলপ বেয়া হৈছে মোৰ। এনেকৈ আৰু টোপনি নামাৰাকৈ আৰু গুৱাহাটীত যাব লাগিব, মুস্কিল হ'ব অলপ। ৰাতিটো শুব পাৰিম বাৰু, আজি ডিউটি নাই, কালিৰ পৰা ডে আছে মোৰ। তো সেইকাৰণে যাবৰ কাৰণে ৰেডি হ'লোঁ। বোলো বহুত দিনত ভিডিঅ' তেনেকুৱা দিব পৰা নাই মই, মানে ক'তো যাবৰ কাৰণে টাইমো পোৱা নাই, সেইকাৰণে মানে। তো আজি গৈ পেলাই চাওঁ বাৰু ক'ত ক'ত যাওঁ, দেখা যাওক। এতিয়া মই ৰুমত গৈ পেলাই অলপ ফ্ৰেছ হৈ কিবা অকণমান খাই কিনে তাৰপিছত আকৌ আহি আছোঁ। A few moments later. তো গাইজ এতিয়া আহি পালোঁ জালুকবাৰী। মোৰ লগত আছে এজন মোৰ মিতা। সেই ৰ'দটো একেবাৰে বহুত বেছি দিছে আজি। ঠাণ্ডাৰ দিন মানে কি গ'লে আৰু হৈছে আৰু গৰম ষ্টাৰ্ট। এতিয়াতে ইমান গৰম, এইটো কিহৰ মাহ? মাৰ্চৰ মাহ নে? মাৰ্চৰ মাহতে এনেকুৱা গৰম, আৰুতো আছে আৰু পূৰা জুলাই আগষ্ট আৰু পৰিবই আছে। তো তেতিয়ালৈকে আৰু কি অৱস্থা হ'ব ওপৰৱালা জানে। বাকী এতিয়া যাম জিয়াচৰত যাম, মানে উলুবাৰীৰ ফালে। তাৰপৰা চাওঁ বাৰু ক'ত যাওঁ, মানে কি ডাইৰেক্টলি প্লেন এতিয়ালৈকে হোৱা নাই। গৈ পেলাই মানে প্লেন বনাই কিনে গৈ আছোঁ। তো এতিয়া তালৈকে যাওঁ বাৰু, তাৰপিছত তাৰে কামখিনি কৰি পেলাই কি কাম আছে মই কৰি আছোঁ আৰু তালৈকে গৈ পাওঁ আগত। বেছি আৰু কথা নকওঁ, ইয়াতে গাড়ীটো গৰমটো বহুত বেছি, মানে বহুত ৰ'দ দিছে। তো এতিয়া গৈ থাকোঁ তালৈকে বাৰু। এতিয়া আছোঁ আমি লাচিত নগৰ, ইয়াতে আহিছিলোঁ মানে আধাৰ কাৰ্ডৰ সেৱা কেন্দ্ৰত, কিবা অলপ কাম আছিলে। তো এতিয়া কামখিনি হৈ গ'ল, এতিয়া ফেঞ্চিৰ ফালে একপাক যাওঁ নেকি। তাৰ পৰা চাওঁ বাৰু ক'ত যাওঁ। এতিয়া ফেঞ্চিৰ ফালে যাম একপাক। টিকেট ক'ত বেলে তো গাইজ এতিয়া আহিলোঁ ইয়াতে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মানে পাৰ্কৰ নিচিনা আছে ওপৰৰ ফালে। তো এতিয়া গৈ আছোঁ ওপৰৰ ফালে, টিকেট কাউণ্টাৰ ইফালে আছে এইটো। ইয়াতে টিকেট ল'ব লাগে, টিকেট 100 টকাকৈ। তো টিকেটটো কাটিলোঁ বাৰু, মই আৰু ফ্ৰেণ্ড দুজন যাম, আমি দুজন যাম। তো এতিয়া গৈ আছোঁ। তো ভিতৰত সোমালোঁ, গেটটো দেখাই পালে। বাকী টিকেট আপোনাৰ পাৰ পাৰ্চন মানে 100 টকাকৈ হয়। দুজন আহিলোঁ আমি, এইটো হৈছে আপোনাৰ টিকেটটো। তো গৈ পোৱা নাই মই আগতে বাৰু, আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ। ইফালেতো বহুত আহি থাকোঁ, কিন্তু তেনেকুৱাকৈ ইফালে অহা হোৱা নাই, টাইমত তেনেকুৱা ফ্ৰী নাই। তো গৈ আছোঁ এতিয়া। কিন্তু এদিনো আহিব মিউজিয়াম, এইটো মিউজিয়াম ভিউ পইণ্টটো বহুত ধুনীয়া হয়। আগতে আহিছিলি নেকি? 50 টকাৰ কাষে আহিলোঁ। অঁ, মানে আগতে মানে 50 টকামান আছিলে, এতিয়া 50 টকা আছিলে আকৌ। ৰেটটো এতিয়া বাঢ়ি গৈছে। আগতে 50 টকা আছিলে, এতিয়া 100 টকা হৈছে। কিহৰ কাৰণে বা বঢ়াইছে নাজানো বাৰু। বাকী ইফালে এটা মিউজিয়াম আছে, মই দেখুৱাই আছোঁ। ইফালে এইটো মানে পুৰণা ৰজাৰ দিনৰ কিবা হেৰি আছিলে, ভিতৰত যাব পাৰি ন? অঁ, পাৰিতো যাব, কিয় নহয় যাব। তো অলপ দেৰিকৈ যাই আছোঁ আৰু ভিতৰৰ ফালে। এতিয়া আমি অলপ জেগাটো ঘূৰি লওঁ, আপোনালোকক দেখুৱাই আছোঁ। মানে আৰু এইটো জেগাটো একচুৱেলি কাছাৰী, মানে পাণবজাৰ, সেইটো ক'ব পাহৰি গৈছোঁ মই। মানে তাৰ পৰা আহিলোঁ, আহি পেলাই ইয়াতে গাড়ীত নামিলোঁ। ইয়াতে আহিম বুলি ভবা নাছিলোঁ, ফেঞ্চিত যাম বুলি ভাবিছিলোঁ। তো ইয়াতে দেখা পাই কিনে ভাবিলোঁ ইয়াতে এবাৰ সোমাই যাওঁ। গোটেই দিনটো ফ্ৰীয়ে আছোঁ আজি, ইয়াৰ পৰা ফেঞ্চিৰ ফালে যাম।
ইয়াতে কি মাছ মাৰি আছে নাও ভাল বনাইছে দেই এই 100 টকা বহুত হয় কিন্তু বাকি ইয়াতে আপোনাৰ কিবা ফাংচন মাজে মাজে চলি থাকে আজি আছে নে ৰেগুলাৰ থাকে নে নাইবা এইটো মই নাজানো বাৰু তো ইয়াতে আপোনাৰ ফাংচন চলে ৰেগুলাৰে চলে চাগে ইভিনিং ষ্টাৰবাক আৰু সেইটো ৰেষ্টুৰেণ্ট মানে কি আছিলে ষ্টাৰবাক কফি তো তাতে কিবা খাব পাৰে বাকি ইফালে আপোনাৰ গাৰ্ডেন ভাল লাগিছে জায়গাটো খুবেই ভাল লাগিছে কিন্তু ৰ'দটোৰ কাৰণে অলপ কি হৈ আছে মানে ৰ'দটো অলপ বেছিকে দি আছে যে শুনাই নাই তোৰ কথা অলপ জোৰকে মাস্কটো খুলি কেনে ক খেলা তো ইয়াৰ পৰা পুৰা ব্ৰহ্মপুত্ৰ দেখা যায় এতিয়া বালি চালি পৰিছে না মাজে মাজে তো দেখাত ক'ত এইটো উমানন্দ মন্দিৰ দেখা নাই যাব লাগিব তেতিয়াও তো সেইফালে ক'ৰ পৰা দেখা পায় তো ইয়াৰ পৰা তো গাইজ ইয়াৰ পৰা উমানন্দ মন্দিৰটো ইফালে মই গৈ পোৱা নাই আজিলৈকে বাৰু তাতেও যোৱাৰ প্লেন আছে কেতিয়াবা তাতেও যাম তাতে গৈ পেলাই ইয়াৰ পৰা দেখা যায় বাৰু অলপ মই পাৰোঁ যদি মই দেখুৱাই আছোঁ কি এইয়া এইটো দেখা পাইছে এইটো তো এইটো হৈছে আপোনাৰ নামটো উমানন্দ নামটো সকলোৱে শুনিছে মানে ৱৰ্ল্ডৰ ভিতৰত স্মলেষ্ট নদী দ্বীপ হয় তাতে মন্দিৰ এটা আছে তো তাতো কেতিয়াবা যোৱাৰ প্লেন আছে বাৰু যাম কেতিয়াবালৈকে তো বহুতে নামটো শুনি আছে বা মোৰ নামটো শুনিছোঁ বাৰু মানে গম পাওঁ বাট ইয়াতে ভিতৰত সোমাই কিনে সেনেকৈ ভালকৈ চোৱা নাছিলোঁ মই আজি আহিলোঁ তো এইটো মানে কিতাপত সকলোৱে পাইছে কিজানি কিতাপত বহুত আগৰ পৰা মানে কি সৰুৰ পৰা কিতাপত এইটো বস্তু আছিলে যে পৃথিৱীৰ ভিতৰত মানে ৱৰ্ল্ডৰ ভিতৰত সবতকৈ মানে সৰু দ্বীপটোৰ নামটো কি উমানন্দ তো এইটোৱে আৰু যিটো আমাৰ গুৱাহাটীত অৱস্থিত ক'ব গ'লে আমি বহুত লাকি গুৱাহাটীত এনেকুৱা আমাৰ বহুত মানে এনেকুৱা ধৰণৰ মানে বস্তু আছে যাৰ কাৰণে গুৱাহাটীখন সকলোৱে চিনি পায় বা আমি প্ৰাউড ফিল কৰোঁ আৰু নিজকে যে গুৱাহাটীত আছোঁ আমি তো এতিয়া অলপ ঘূৰা ফুৰা কৰোঁ ইয়াতে কৰি পেলাই বাকী আৰু পাৰিলে ইয়াতে এটা চিনেমেটিক শ্বট এটা লৈ কেনে জেগাটো অলপ গোটেইখিনি মই কাভাৰ কৰি দেখাবৰ কাৰণে এবাৰ চেষ্টা কৰিম তাৰপিছত যাম আমি ফেঞ্চিৰ ফালে
তো এতিয়া মিউজিয়ামটোৰ পৰা বাহিৰত ওলাই আহিলোঁ ভিতৰত মানে তেনেকৈ কথা চথা বেছি লাউডত ক'ব নোৱাৰোঁ তাৰ কাৰণে মই একো নগ'লোঁ বাকী ইয়াতে স্পেচিয়েলি মানে কেনেকুৱা ধৰণৰ আমাৰ অসমৰ যিটো অসমীয়া সংস্কৃতিৰ লগত ৰিলেটেড মানে বাদ্যযন্ত্ৰ বা যিখিনি আছে হাতে সজা মানে আৰু বাকী কাপোৰ চাপোৰ কিবা কিবি আছে যিটো আমাৰ অসমীয়া সংস্কৃতিৰ লগত ৰিলেটেড তেনেকুৱা মানে মিচিং বা ৰাভাসকলৰ বা বেলেগ বেলেগ ধৰণৰ বহুত মানে জাতি জনজাতিৰ মানে আমাৰ যিটো ট্ৰেডিশ্যনেল মানে ড্ৰেছ হয় সেইবিলাক মানে ষ্ট'ৰ কৰা আছে সেইফালে বাৰু মই নগ'লোঁ বাকী আৰু এইখিনিয়ে আৰু বাকী আৰু ইয়াৰে কিছুমান ফটো চটো মানে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ যিটো পুৰণা নাও বা ইয়াতে মানে কেনেকুৱা ধৰণৰ মানে কি কৰিছিলে মাছ চাছ মাৰিছিলে মানে নাৱেদি মানে তেনেকুৱা পুৰণি মানে কিছুমান ফটো মানে যিটো দেখুৱাইছোঁ মই অলৰেডি ফটো মানে সংগ্ৰহ কৰি কিনে ইয়াতে ৰাখিছে তো এইখিনিয়ে আৰু তো এতিয়া বাহিৰৰ ফালে ওলাই যাম আৰু ইয়াতে বেছি দেৰি নকৰোঁ ফেঞ্চিৰ ফালে যাম এতিয়া ইয়াৰ পৰা ওলাই যাম তো গাইজ ভাল তো এতিয়া মেইন ৰাস্তাই পকা ৰোডত খোজকাঢ়ি যাই আছোঁ ফেঞ্চিৰ ফালে নদীটো এইফালে আছে নদীৰ পাৰে পাৰে যাই আছোঁ বাৰু ৰ'দটো বম ৰ'দ দিছে ভোক লাগছে তো ফেঞ্চিত যাই কিনে কিবা খাব লাগিব এতিয়া গৈ আছোঁ ফেঞ্চিৰ ফালে যাই নাপাওঁ ৰাস্তাটো আজি বেছি লম্বা লাগিছে ৰ'দ চাওকচোন কেনেকুৱা ৰ'দ দিছে বে এইয়া নদীটো ব্ৰহ্মপুত্ৰটো দেখা পাইছোঁ চবেই দেখা পাইছে দেচোন বাৰু ইফালে বহুত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কিবা পাৰ্ক চাৰ্ক বনাব নেকি ব্ৰিজ ইফালে এটা ব্ৰিজ এটা হ'ব না তাৰ কাৰণে পুৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মই ভাবিলোঁ কিবা পাৰ্কে বনাই নেকি কিবা পাহৰি গৈছিলোঁ ইয়াতে ইফালেদি পুৰা আপুনি ঘূৰি জালুকবাৰীদি যাব নালাগে ব্ৰিজটো হোৱাৰ পিছত ডাইৰেক্ট ইয়াৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰৰ সেইটো পাৰে মানে চাংচাৰি গৌৰীপুৰ সেইটো লাইনত যাব বিচাৰিলে আপুনি ইয়াৰ পৰা ডাইৰেক্ট মানে এইটো ব্ৰিজেদি যাব পাৰিব টাইম লাগিব বাৰু নৰ্থ গুৱাহাটী যাব লাগিলে ইয়াৰ পৰা ডাইৰেক্ট ইফালে যাব পাৰিব বাকী টাইম লাগিব কাম চলি আছে কেইবছৰ লাগে ঠিক নাই ময়ো নাজানো তো বলক এতিয়া আমি ফেঞ্চিত যাওঁ অলপ বজাৰ কৰোঁ কিবা পালোঁ ফেঞ্চি খাম ইয়াতে নহয় এইফালে খাম আগৰ ফালে এতিয়া আহি পালোঁ ফেঞ্চি ইয়াতে অলপ কিবা কিবি চাওঁ বাৰু কি লওঁ হেল্ল' গাইজ তো এতিয়া আহি পালোঁ আমি জালুকবাৰী বাকী ফেঞ্চিত কিবা কিবি অলপ ল'লোঁ বাৰু কিন্তু বেছি দেৰি তাতে নকৰিলোঁ মানে মোৰ টোপনি আহিছে এতিয়া তো এতিয়া মানে ৰুমৰ ফালে যাম গৈ পেলাই অলপ ৰেষ্ট কৰিব লাগিব তো লগ পাওঁ আকৌ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই